অসমৰ লৌহমানৱ বুলি কাক কোৱা হয়? এ. বিষ্ণুৰাম মেধি, বি. গোপীনাথ বৰদলৈ, চি. তৰুণৰাম ফুকন, ডি. হেমচন্দ্ৰ গোস্বামী। উত্তৰ বিষ্ণুৰাম মেধি। কাক অসমৰ লোকনায়ক বুলি কোৱা হয়? এ. বিষ্ণুপ্ৰসাদ ৰাভা, বি. অমিয় কুমাৰ দাস, চি. হেমচন্দ্ৰ বৰুৱা, ডি. হেমচন্দ্ৰ গোস্বামী। উত্তৰ অমিয় কুমাৰ দাস। কোন চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? এ. 1901 চনত, বি. 1912 চনত, চি. 1935 চনত, ডি. 1945 চনত। উত্তৰ 1901 চনত। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এ. মহাৰাষ্ট্ৰ, বি. পশ্চিমবংগ, চি. মণিপুৰ, ডি. অসম। উত্তৰ অসম। পাটনা বিহাৰ পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন অংশত অৱস্থিত? বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উৰিষ্যা। উত্তৰ প্ৰদেশ। ৰাইডাৰ কাপ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? ক্ৰিকেট, গল্ফ, হকী, ফুটবল। উত্তৰ গল্ফ। কোনখন ৰাজ্যত ফতেহ সাগৰ হ্ৰদ অৱস্থিত? ৰাজস্থান, হাৰিয়ানা, গুজৰাট, পশ্চিমবংগ। উত্তৰ ৰাজস্থান। কাৰ্বন ধাতু নে অধাতু? ধাতু, অধাতু, দুয়োটা হয়, দুয়োটা নহয়। উত্তৰ অধাতু। আঙুৰত কি এচিড থাকে? লেক্টিক এচিড, হাইড্ৰক্লৰিক এচিড, এলজিনিক এচিড, চাইট্ৰিক এচিড। উত্তৰ চাইট্ৰিক এচিড। জ্যামিতিৰ পিতৃ কোন? এৰিষ্টটল, ইউক্লিড, পাইথাগোৰাছ, হুমি। উত্তৰ ইউক্লিড। নিম্নলিখিত কোনটোৰ ফলত হেপাটাইটিছ হয়? বেক্টেৰিয়া, পৰজীৱী, এচিড, ভাইৰাছ। উত্তৰ ভাইৰাছ। সূৰ্য গ্ৰহণ কেতিয়া হয়? যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকে। যেতিয়া পৃথিৱী আৰু চন্দ্ৰৰ মাজত সূৰ্য আহে। যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰ আহে। যেতিয়া সূৰ্য পৃথিৱী আৰু চন্দ্ৰৰ মাজত থাকে। উত্তৰ যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰ আহে। 123 চুক্তিৰ প্ৰৱৰ্তক কোনখন দেশ? আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, ৰুছ, চীন। উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? 10টা, 11টা, 12টা, 14টা। উত্তৰ 12টা। CBI কোন মন্ত্ৰালয়ৰ অধীনত কাম কৰে? কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, সীমাৰক্ষা মন্ত্ৰালয়। উত্তৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰালয়। ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? পুডুচেৰী, আন্দামান আৰু নিকোবৰ, দিল্লী, লক্ষদ্বীপ। উত্তৰ লক্ষদ্বীপ। পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন? মালতী বৰুৱা, অমলপ্ৰভা দাস, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ। উত্তৰ অমলপ্ৰভা দাস। পদাৰ্থবোৰক মিশ্ৰণাতৰ পৰা পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? একত্ৰীকৰণ, ৰেচিং ফজিং, ক্ৰমেটোগ্ৰাফী, বেৰ'মিটাৰ। উত্তৰ ক্ৰমেটোগ্ৰাফী। ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয়? 5 জন, 7 জন, 9 জন, 12 জন। উত্তৰ 7 জন। অসমৰ পৰা 1952 চনৰ প্ৰথম ৰাজ্যসভাৰ অধিৱেশনৰ বাবে কিমানজন সদস্য নিৰ্বাচিত হৈছিল? 6 জন, 4 জন, 2 জন, 1 জন। উত্তৰ 2 জন।